friends, welcome to Zia's Planet. আজি আমি গৈ আছো এটা ঠাই লৈ ঠাইটো বঙাইগাঁও ডিস্ট্ৰিক্টতে আছে আৰু ঠাইটোৰ নাম হৈছে যোগীঘোপা বটানিকেল পাৰ্ক। ঠাইটো কেনেকুৱা হয় গুটেখিনি আপোনালোকক দেখুৱাই যাম আৰু আমি ওলাইছো প্ৰায় 10টা মান বজাত বঙাইগাঁওৰ পৰা আমাৰ কোৱাটাৰৰ পৰা। সো এতিয়া গৈ চাও কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে আপোনালোকক গুটেখিনি কম, ৰাস্তাটো কেনেকুৱা। সো বলকচোন বঙাইগাঁওৰ পৰা টাউনৰ মাজেৰে আহি চিভিল হস্পিটেল পাৰ হৈ আমি গৈ আছো। এইখিনিটো বহুত ধুনীয়াই, মই তামৰঙা বিলত যাওঁতে এইখিনি ৰাস্তা আপোনালোকক দেখাইছিলো। ধুনীয়া পাহাৰ আছে, চাৰিওফালে গছ। যদি সেই ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে আপোনালোকে চাই ল'ব, তাতে ৰাস্তাখিনি ভালকৈ দেখা পাব। মই ধুনীয়াকৈ দেখাই দিছিলো আপোনালোকক, সেইটো দেখাইছো যিহেতু এইখিনি আৰু এইটো ভিডিঅ'ত ইমান দেখাই নিদিও। ইয়াৰ পিছৰ ঠাইখিনি তালৈকে যোৱা ঠাইখিনি কেনেকুৱা হয় গোটেইখিনি দেখাই দিম বাৰু। সো ভাল লাগিছে, গৈ আছো, ফুৰিবতো ভালেই লাগে বাৰু। লগতে আপোনালোককো দেখাব চেষ্টা কৰি আছো। এইখিনি ৰাস্তা বহুত ধুনীয়া, নেদেখাও বুলিও নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। অকণমান আপোনালোকেও চাই লওক, কেতিয়াবা এইটো ৰাস্তাৰে যাব সময় পালে বহুত ভাল লাগে। আৰু ইয়াৰ পৰা যে দেখা গৈছে ৰেলৱে ষ্টেচনটো, সেইটো মাজগাঁও ৰেলৱে ষ্টেচন। আজিও আমি 4জনে গৈ আছো। ভাইটি পাপলু চশমা পিন্ধি লৈছে একদম, আৰু মিষ্টাৰ। তো ভাইটিহঁতে আহিছে যিহেতু একেলগে ফুৰাই লওঁ, চাঞ্চতে ফুৰিও লওঁ। আৰু আহি আমি শালমাৰা পালোঁ। শালমাৰাৰ পৰা আমি লেফ্ট চাইডে যাব লাগিব। আমি তামৰঙা বিলত যাওঁতে ৰাইট চাইডে গৈছিলোঁ, কিন্তু এইবাৰ আমি লেফ্ট চাইডে যাম, মানে অভয়পুৰী যোৱা ৰাস্তাৰ ফালে যাম আৰু তাৰ পৰা আমি যোগীঘোপালৈকে যাম। আৰু আহি আমি দেওহাটী তিনিআলিটো পালোঁ। ইয়াৰ পৰা চিধা গ'লে ষ্ট্ৰেইট গ'লে অভয়পুৰীলৈকে যাব পাৰি। আৰু আমি যিহেতু যোগীঘোপা যাম, আমি ইয়াৰ পৰা টাৰ্ণিং ল'ম ৰাইট চাইডে। ৰেলৱে ক্ৰচিংটো আছে, পাৰ হৈ আমি যাম। আৰু সেইটো চাইডে গৈ আমি নৰনাৰায়ণ সেতু পাব নালাগে, নাপাওঁতেই লেফ্ট চাইডেৰে এটা সৰু ৰাস্তা আছে, সেইফালেৰে আমি সোমাই যাব লাগিব। অভয়পুৰীখন সেইফালে যায়, মই যিটো ক'লোঁ অভয়পুৰীখনৰ লগত মেমৰি এটা জড়িত হৈ আছে। মানে মই অভয়পুৰীত কাম কৰিছিলোঁ জুনিয়ৰ কলেজ এখনত, শ্ৰীমন্ত শংকৰ একাডেমি, তাতে মই পঢ়াইছিলোঁ এবছৰমান। চ' বহুত দিনৰ মূৰত আহিলোঁ এইফালে, কলেজখনৰ কথা মনত পৰি গ'ল, কেনেকৈ অহা যোৱা কৰিছিলোঁ গোটেইখিনি মাইণ্ডত আহি গ'ল। ভাল লাগিল বাৰু। সেইফালে যোৱা নহ'ল, আমি গোৱালপাৰা চাইডে আহিলোঁ। আৰু আহি আমি চলন্তপাৰা পালোঁ। ইয়াৰ পৰা বেছি সময় নালাগে আৰু, যিহেতু হাইৱে ৰাস্তা, আহোঁতে বেছি সময় লগা নাই, সোনকালে আহিব পাৰিছোঁ। চলন্তপাৰা পাৰ হৈ কিছু সময় অহাৰ পিছত আমি টাৰ্ণিংটো পাইছোঁৱেই আৰু সন্মুখতে দেখিব পাৰিছোঁ, আপোনালোকে দেখিছেই চাগে, সৌখন হৈছে ব্ৰিজখন, নৰনাৰায়ণ সেতুখন। আমি সেইফালে যাব নালাগে, আমি কাষৰ টাৰ্ণিংটোৰে, মানে এইটো টাৰ্ণিঙেৰে লেফ্ট চাইডে আমি সোমাই যাব লাগিব। সেইফালে কালভাৰ্ট এটা বনাই আছে কাৰণে ৰোড ক্ল'জ, ৰাস্তা বন্ধ। এতিয়া আৰু এটা ৰাস্তা আছে বুলি গুগলত দেখাই আছে আগফালে, মানে সেইটো চাইডে আমি যিফালৰ পৰা আহিছিলোঁ অকণমান গৈয়ে। যদি সেইটো ৰাস্তাৰে যাব পাৰি তেতিয়াহ'লে যাব পাৰিম, আৰু নহ'লে যোৱা নহ'ব। আজি বেলেগ এদিন আহিব লাগিব। গৈ চাওঁ বাৰু, আহিছোঁ যিহেতু ইমান দূৰলৈকে, আৰু ইমান সময় লগা নাই আহোঁতে। হাইৱে আহিছোঁ, ৰাস্তা ভালেই। এতিয়া গৈ চাওঁ, সেইফালে খোলা থাকিলে যাব পৰা সুবিধা হ'লে ভাল আছিলে, কিবা হয় এতিয়া। আৰু বেক হৈ আহি অকণমান আগতে এটা ৰাস্তা আছে, এইটোৱে ৰাস্তা। সেইটো এইফালেৰে গৈ চাওঁ কি হয় বাৰু। চাওঁ, ৰাস্তাটো বেয়া যেন লগা নাই।
সেইফালেতো ৰাস্তা ভুল হোৱা নাছিল কালভাৰ্ট বনাই থকাৰ কাৰণে ৰাস্তা বন্ধ লিখা আছে না কি বুলি লিখা আছে যোগীগোপাৰ প্ৰাচীন গুহা আৰু অলপ দূৰ অহাৰ পিছতে আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ অলপমান ইফাল সিফাল ৰাস্তা হৈছিলে ভুল কিন্তু ফাইনেলি আহি পালোঁ ইয়াতে লিখা আছে যোগীগোপাৰ প্ৰাচীন গুহা আৰু ইয়াৰ অৱশেষবোৰ চ' এতিয়া গাড়ীখন একেবাৰে ঠাইলৈকে নিব নোৱাৰি আমি অকণমান খোজকাঢ়ি যাব লাগিব ইয়াতে আমি গাড়ীখন থ'ম আৰু তাৰপিছত আমি খোজকাঢ়ি যাম গাড়ীখন ইয়াতে থলোঁ আমি আৰু অকণমান খোজকাঢ়ি যাব লাগিব এইফালে যাব লাগিব এইফালে ভাগ্য ভাল এইটো ৰাস্তা ঠিকে আছিলে আৰু ঠাইখিনিলৈকে যাব পাৰিম এইফালে এইখিনিত গাড়ী নিব পৰা সুবিধা নাই ৰাস্তাটো একেবাৰে সৰু সেইকাৰণে গাড়ীখন তাতে থৈ আমি খোজকাঢ়ি আগবাঢ়িছোঁ আৰু এনেকৈ আমি ষ্টেপেৰে উঠি যাব লাগিব এইফালেৰে ওপৰলৈকে যাব লাগিব আৰু ষ্টেপেৰে উঠি আমি গৈ আছোঁ ওপৰলৈকে ইয়াতে তলৰ ফালে মানুহৰ ঘৰ আছে কাষে কাষে বা ছাইডৰ ফালে মানুহৰ ঘৰ আছে আৰু সেইফালে সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ পৰা নৰনাৰায়ণ সেতুখন ধুনীয়াকৈ দেখা পায় মই আপোনালোকক দেখাই দিম বাৰু আৰু সৌখন হৈছে নৰনাৰায়ণ সেতুখন দেখিছেনে আপোনালোকে আৰু আমি এতিয়া ওপৰলৈকে খোজকাঢ়ি গৈ আছোঁ যোৱাকালি অকণমান বৰষুণ দিছিলে কাৰণে ষ্টেপবিলাক অকণমান পিছল হৈ আছে আৰু এনেকৈয়ে আমি চিৰিৰে ওপৰলৈ উঠি গৈ আছোঁ আৰু দেখিবলৈ জেগাখিনি ধুনীয়াই বাৰু আৰু ইফালেৰে দুটা ৰাস্তা আছে এফালে ওপৰলৈ যাব পাৰি আৰু এটা ফালেৰে তললৈ নামি আহিব পাৰি আৰু ইয়াতে লিখা আছে যোগীগোপা প্ৰাচীন গুহা মানে কেববিলাক চাগে তলৰ ফালে আছে বলকচোন বাৰু চাওঁ আমি আৰু এইটো হৈছে এটা গুহা ইয়াতে ভিতৰৰ ফালে কি আছে আপোনালোকক অকণমান দেখাই দিওঁ ইয়াতে চাকি বন্তি জ্বলাই ইয়াতে চাকি থোৱা আছে আৰু ত্ৰিশূলৰ নিচিনা আঁকা আছে বহুত পৌৰাণিক ঠাই হয় দেখিব ভাল লাগে আমি সেৱা কৰিলোঁ আৰু সেইফালে তলত ব্ৰহ্মপুত্ৰ নদীটো দেখিছে আপোনালোকেও আৰু সেইটো গুহাৰ পৰা অকণমান আগবাঢ়ি আহিয়ে এইখিনি এনেকৈ বহিবৰ কাৰণে চেয়াৰ থোৱা আছে আৰু এইফালে আৰু এটা ধুনীয়া গুহা আছে কেভ আছে আৰু এইফালেৰে অকণমান চিৰিৰে উঠি গৈ কেভটো দেখা পোৱা যায় ভিতৰত কি আছে আৰু ইয়াতে লিখি থোৱা আছে সুৰক্ষিত কৰি থোৱা আছে আচলতে প্ৰটেক্টেড মনুমেণ্ট বুলি যাতে কোনো ইয়াতে ডেষ্ট্ৰয় নকৰে বা ডেষ্ট্ৰয় কৰিলে ইয়াৰে শাস্তি বিহা হ'ব তো তেনেকৈ লিখি থোৱা আছে যিহেতু এইখিনি প্ৰটেক্টেড এৰিয়া কৰি থৈছে ভাল লাগিছে আহি অপজিট ডাইৰেকশ্যনত ব্ৰহ্মপুত্ৰ নদীটো মই আপোনালোকক দেখাইছোঁৱে আৰু অকণমান গুহাটোৰ ভিতৰত কি আছে দেখাই দিছোঁ আপোনালোকক ইয়াতে শিৱৰ ফুল আছে ধুনীয়াকৈ চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰি থোৱা আছে আৰু যিহেতু কেভ ইয়াতে পানী ক'বাৰ পৰা আহিছে মানে সুৰংগ টাইপৰ যিহেতু পানী অকণমান জমা হৈ আছে আৰু এইফালে যেনেকৈ মই কৈছিলোঁ সেইখন নৰনাৰায়ণ সেতুখন ব্ৰহ্মপুত্ৰ নদীটো লোকেশ্যনখিনি বহুত ধুনীয়া ইয়াতে ফটো চটো উঠিবও ভাল আৰু বহুত পুৰণা ঠাই পৌৰাণিক ঠাই গছবিলাক ধুনীয়া ধুনীয়া গছবিলাক ডাঙৰ ডাঙৰ গছবিলাক ইয়াতে আছে আৰু দুটা ৰাস্তা যে দেখাইছিলোঁ আপোনালোকক আমি তলৰ ফালে নামি আহিছিলোঁ কেব চাবৰ কাৰণে গুহা চাবৰ কাৰণে গুহা তলৰ ফালে আছিল গুহা আমি চালোঁ এতিয়া ওপৰৰ ফালে যাম আৰু ওপৰৰ ফালে কি আছে আপোনালোকক দেখুৱাম আৰু আমিও একেলগে চাম আৰু এইফালেৰে উঠি যোৱা ৰাস্তাটো চাওকচোন ইমান ধুনীয়া এনেকুৱা লাগিছে যেন ক'ৰবাত বেলেগত আহিছোঁ চাৰিওফালে ডাঙৰ ডাঙৰ গছবিলাক আৰু তাৰে মাজে মাজে ষ্টেপবিলাক আছে আৰু আমি উঠি গৈ আছোঁ এনেকৈ আৰু আজি বহুত গৰম হয় হাতত পানী বটলটো দেখিছে আপোনালোকে পানী বটল এটা লৈ লৈছোঁ অকণমান ষ্টেপত উঠিছোঁ খোজকাঢ়িছোঁ আৰু পানী খাইছোঁ কাৰণ গৰমৰ দিনত পানী লাগে লগত নহ'লে ডিহাইড্ৰেশ্যন হৈ যাব পাৰে চ' পানী লগত ৰাখিছোঁৱে আৰু ওপৰলৈ উঠি আহি এইখিনি ঠাইও ভাল লাগিছে এনেকৈ ধুনীয়াকৈ সজাই থোৱা আছে ইটাবিলাক আগৰ মানে বহুত পৌৰাণিক ঠাই ইটাবিলাকো অলপমান বেলেগ ডিজাইনৰ আৰু এনেকৈ গছবিলাক ৰোৱা আছে এনেকৈ মানুহ আহি
আহিছে কিছু মানুহ অকমান কিছুমান মানুহ ইয়াৰে ওচৰৰে আছে কিছুমান অলপ দূৰৰ পৰা আহিছে আৰু যেহেতু এতিয়া পৰিস্থিতি বহুত বেছি ভাল নহয় বহুত মানুহ আহা নাই আৰু এইখিনিৰ পৰা তলৰ ফালে মানে সাইডৰ ফালে চালে এনেকে দেখা যায় ওপৰলৈকে গৈ কিনে দেখুৱাম আৰু যদি ওপৰলৈকে যাব পাৰি আৰু এইফালে নদীখন এনেকে ধুনীয়াকে ইয়াৰ পৰা দেখা পায় ফটো উঠিব পাৰি আৰু সেইটো সাইডে অকমান জংঘলৰ নিচিনা আছে সেইফালে ভিতৰৰ ফালে যাব পাৰি চাগে অকমান গৈ চাম বাৰু কিবা আছে নে নাই আপোনালোককো দেখুৱাই দিম আৰু সেইটো ৰাস্তাৰে এতিয়া সোমাই গৈ আছে মই যোৱা নাই আসলতে এও গৈছে বহুত জংঘল কাৰণে এও মোক আহিব নিদিলে ইয়াৰ পৰা গৈ কি পাই চাও বাৰু এনেদৰে গৈ জংঘলৰ মাজে মাজে কিছু সময় যাব লাগে দেখিছে কেনেকুৱা ধৰণৰ জংঘল হাপ সাপ বুলাব পাৰে বুলি আসলতে এও মোক আহিব নিদিলে ডিঙিলৈকে আহা জংঘল আছে এও আৰু পাপলৈ গৈছিলে সিনেমা ট্ৰেকিং কৰিব গলে কিছুমান ঠাইবিলাক যে দেখাই জংঘলবিলাক দেখাই তেনেকুৱা লগা নাইনে বাৰু চাওকচোন আপোনালোকেও ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আৰু ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া হ'ব নিচিনা লাগিছে আৰু একেবাৰে ওপৰত এটা ডাঙৰ পাথৰ আছে এটো পাথৰ তলৰ পৰা নদীখন আৰু ভিউটো বহুত ধুনীয়া দেখি আপোনালোকেও দেখিছে নিশ্চয় ভাল লাগিছে বহুত ভাল লাগিছে মই এইখিনিত আহিব নাপালো বাৰু ময়ো মোবাইলতে চালো ভাবিলো পিছত ভাবিছো কিয় নগলো কিন্তু বহুত ধুনীয়া লাগিছে দেখিছে আপোনালোকে চাৰিওফালৰ পৰিৱেশটো দেখাই দিছে মোবাইলতেও আৰু এও যে আঙুলিটো দেখাই দিছে হৌখিনিতে আমি বহি আছো মই আৰু ভাইটি আমি ইয়ালৈকে অহা নাছিলো চাওক জুম কৰি দেখাইছিল কিমান দূৰলৈকে আৰু ওপৰলৈকে আহিছে ওলকে ভিউটো আকৌ এবাৰ ঘূৰাই কিনে দেখাই দিছে বহুত ধুনীয়া ভিউ আপোনালোকে আহিব পাৰে ইয়ালৈকে মই যদি পিছত কেতিয়াবা আহো তেতিয়া হলে আহিম সেইদিনা বহুত গৰম দি আছিল সেই কাৰণে মোৰো ইচ্ছা নগল আসলতে ইমানখিনি খুজ কাঢ়িবৰ কাৰণে আৰু সেই কাৰণে নাহিলো আৰু পাপলু আমাৰ ফটো মাষ্টাৰ ফটো তোলাতে ব্যস্ত আৰু তুলিবও দিয়কচোন ইমান ধুনীয়া ভিউ এটা দেখিব পাইছে আৰু এওঁলোকে ওপৰৰ পৰা এতিয়া নামি আহি আছে আৰু আমি তলফালে থকা চকী কেইখনত বহি আছো ভাবিছো ইমান সময় কি কৰি আছে ওপৰত কি বা আছে গমো পোৱা নাই একো অহাৰ পিছতে আসলতে গম পাইছিলো আৰু ওপৰত আধা ঘণ্টামান থাকি দুইজনে ফটো উঠি এতিয়া তললৈকে আহি পালে ভাইটি আৰু মই সৌখন চেয়াৰত পাবলৈ হাই কৰিছে দেখিছে বহি আছো দুইটাই গৰমতে বেছি সময় নাথাকো আৰু যেহেতু বহুত গৰম যাম আৰু এতিয়া ইয়াৰ পৰা আপোনালোকক যিমান পাৰো দেখাব চেষ্টা কৰিলো আমি গৈ আছো এতিয়া মানে যাও আৰু এতিয়া আহিলো চালো ভাল লাগিলে মানে আপোনালোকে যদি পৌৰাণিক ঠাই চাই ভাল পায় হিষ্টৰিকেল প্লেস ইয়াতে গছবিলাক কিমান পুৰণি বা যদি কেফ তেনেকুৱা ধৰণৰ দেখা নাই কেফতে মন্দিৰ আছে কেফ আছে গুহা আছে তো তেতিয়া হলে ইয়াতে আহিব পাৰে চাব পাৰে বহুত বেছি সময় নালাগে বহুত বেছি ঠাইও নহয় অকমান পাহাৰখন ইফাল তলৰ ফালেও যাব পাৰি ওপৰৰ ফালেও যাব পাৰি আৰু ওপৰৰ বেছি ওপৰৰ ফালে গলে জংঘল আছে সো গুটেইখিনি মই ভিডিওটোত দেখাইছো আপোনালোকক সো ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত ফ্যামিলিৰ মাজত আৰু কমেন্ট কৰিব কেনেকুৱা লাগিল আপোনালোকে কি ঠাই চাব বিচাৰে কৈ যাব মই চেষ্টা কৰিম গুটেইখিনি দেখুৱাবলৈ আৰু আগলৈকেও মোৰ এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিও দিলে অতি সোনকালে আপোনালোকে চাব পাৰে থ্যাংক ইউ বাই বাই